নমস্কাৰ মই মনোজ কুমাৰ দেৰজা মোৰ প্ৰথম ভিডিঅ'টোত আদ্যগুৰু পিতৃ-মাতৃ আৰু সন্তানসকলৰ পবিত্ৰ সম্বন্ধ সম্পৰ্কে আলোচনা কৰিছিলোঁ আপোনালোকৰ অভূতপূৰ্ব সহায় দেখি মই বহুত উৎসাহিত হলো তাৰ কাৰণে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমি দ্বিতীয় গুৰু তথা দীক্ষাগুৰুসকলৰ সৈতে শিষ্যসকলৰ তথা ছাত্ৰ-ছাত্ৰীসকলৰ পবিত্ৰ সম্বন্ধ সম্পৰ্কত আলোচনা কৰিম শিক্ষাগুৰুসকল দেৱতুল্য হ'ব পাৰেনে জীৱনৰ সঁচা সফলতাৰ বাবে শিক্ষাগুৰুসকলৰ আশীৰ্বাদৰ প্ৰয়োজন আছেনে এনেবোৰ কথা আজি আমাৰ আলোচনাত সামৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে এই কথাখিনি বুজিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে অনুগ্ৰহ কৰি চাই থাকিব সকলো শিক্ষাগুৰুলৈকে সশ্ৰদ্ধ প্ৰণাম জনাই আলোচনালৈ আগবাঢ়িছোঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মতে দেশৰ উন্নতি নিৰ্ভৰ কৰে শ্ৰেণীকোঠাটোৰ ওপৰত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত যিগৰাকী বিশিষ্ট ব্যক্তি থাকে সেইগৰাকী হৈছে শিক্ষাগুৰু আমাৰ গয়াসকলে শ্ৰদ্ধাৰে মাষ্টৰ পণ্ডিত বুলি মাতিছিল শিক্ষাগুৰুৰ অভিধানিক অৰ্থ হৈছে বিদ্যা শিকাওঁতা অধ্যাপক এ টিচাৰ এ মাষ্টাৰ এ প্ৰিচেপ্টৰ শিক্ষাৰ কঠীয়াতলী বুলি আমাৰ ঘৰখনকে কোৱা হয় যদিও আমাৰ জীৱনত প্ৰয়োজনীয় সকলো শিক্ষা ঘৰখনত পোৱা নাযায় সেইকাৰণে আমি বিদ্যালয়লৈ আহিবলৈ বাধ্য তাতে গুৰু লগা বিদ্যা পাখি লগা কাৰ বুলি এষাৰ কথা আছে স্বয়ং ভগৱন্ত কৃষ্ণয়ো গুৰু শান্তিপনী গৃহলৈ আহি শিক্ষা গ্ৰহণ কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে বিদ্যালয়লৈ আহি আমি শিক্ষাগুৰুৰ সৈতে পৰিচয় হওঁ প্ৰথম সাক্ষাততে শিক্ষাগুৰুৰ প্ৰতি আমি আকৰ্ষিত হওঁ অৱশ্যে প্ৰথম সাক্ষাতত অলপ উচপিচনি থাকে কিন্তু শিক্ষাগুৰুৰ মৰম আকলোৱা আদৰৰ মাতত সেই উচপিচনি লাহে লাহে কমি কমি একেবাৰে এটা সময়ত নোহোৱা হৈ পৰে প্ৰথমতে কথা বতৰাৰ বিনিময় তাৰপিছত গীত নৃত্য খেল ধেমালি তাৰপিছতে সুযোগ বুজি আমাক পাঠ প্ৰদান কৰে শিক্ষাগুৰুসকলে আখৰ পঢ়িবলৈ শিকোৱা গণিত কৰিবলৈ শিকোৱা হাতত ধৰি আখৰ লিখিবলৈ শিকোৱা মিঠা মিঠা অনুশাসন ইত্যাদি ইত্যাদি এটা সময়ত শিক্ষাগুৰুসকল আমাৰ ইমান আপোন হৈ পৰে যে আমাৰ আদ্যগুৰুৰ পিতৃ-মাতৃৰ স্থানো তেখেতসকল দখল কৰিবলৈ সক্ষম হৈ পৰে কেতিয়াবা পিতৃ-মাতৃৰ অবাধ্য হ'লেও আমি শিক্ষাগুৰুসকলৰ অবাধ্য হ'বলৈ টান পাওঁ শিক্ষাগুৰুসকলৰ প্ৰশংসাত আমি উৎসাহিত হওঁ শিক্ষাগুৰুসকলৰ পৰা আমি পাঠভিত্তিক শিক্ষা লোৱাৰ উপৰি মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ উঠো আমি আমাক শিক্ষিত কৰিবৰ কাৰণে শিক্ষাগুৰুসকলে প্ৰথমে নিজেই প্ৰশিক্ষিত হৈ লয় আমাক বুজাবৰ বাবে অৱলম্বন কৰে কত কৌশল আমাক শিকাবৰ বাবে শিক্ষাগুৰুসকলে নিজে প্ৰস্তুত হৈ আহে কত দূৰ বাট কৰি বাই আমাৰ কাষ পায়হি সকলো বতৰতে আমাক শিক্ষা প্ৰদানৰ বাবে শিক্ষাগুৰুসকল সাজু হৈ থাকে শিক্ষাবিদসকলৰ মতে শিক্ষাগুৰুসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৈক্ষিক সুসহায়ক বন্ধু দাৰ্শনিক আৰু পথপ্ৰদৰ্শক ফেচিলিটেটৰ ফ্ৰেইণ্ড ফিলচফাৰ এণ্ড এ গাইড শিক্ষাগুৰুসকলে আমাক জ্ঞানৰ পথ দেখুৱায় জীৱন যুঁজত জয়ী হ'বলৈ শিকায় আমাক ভাবি বেয়া লাগে কেতিয়াবা শিক্ষাগুৰুসকলে আমাক জীৱন যুঁজত জিকাবলৈ গৈ গৈ নিজেই হাৰি যায় কি ত্যাগ কিমান মহান হ'ব পাৰে আমাৰ শিক্ষাগুৰুসকল ভাবি চাওকচোন উচ্চ শিক্ষাৰ বাবে বিদ্যালয় এৰাৰ সময়ত শিক্ষাগুৰুসকলৰ সেমেকা মাতৰ সেই আশীৰ্বাদ বচন কোনে বাৰু পাহৰিব পাৰে কোনেও নোৱাৰে সেই চাগৈ বৈষ্ণৱ ধৰ্মৰ মুখ্য প্ৰচাৰক সন্ত আদি ৰামানুচাৰ্যৰ কলম নিগৰি আহিছিল সেই বিখ্যাত শ্লোক ভাগী গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ অৰ্থাৎ সকলো দেৱতাৰ ভিতৰত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিগৰাকী দেৱতা হ'ল শ্ৰেষ্ঠ আমাৰ গুৰুজন এই তিনিজন দেৱতাতকৈ শ্ৰেষ্ঠ সৃষ্টি স্থিতি প্ৰলয় গৰাকী পৰম ব্ৰহ্ম কৃষ্ণ তুল্য
গতিকে গুৰুসকল চিৰ নমস্য চিৰ পূজ্য। যদি সেই হয় তেতিয়াহ'লে গুৰু সেৱা কৰাটো শিষ্ট তথা ছাত্ৰ ছাত্ৰীসকলৰ অন্যতম প্ৰধান কৰ্তব্য। অকপট গুৰু সেৱাৰ জৰিয়তে শিষ্যসকলে গুৰুসকলৰ সমানে জ্ঞান লাভ কৰিবলৈ সক্ষম হয়, লগে লগে লাভ কৰিব পাৰে পৰমেশ্বৰৰ কৃপা। গুৰুসকলে শিষ্যসকলক শিক্ষাদান কৰিবলৈ যেনেকৈ প্ৰতিটো বতৰতে সাজু হৈ থাকে, শিষ্যসকলেও শিক্ষাগুৰুসকলৰ সেৱাৰ বাবে কিংবা শিক্ষাগুৰুসকলৰ সন্মান অটুট ৰাখিবলৈ সততে সাজু থকা উচিত। উচ্চ শিক্ষাৰ খাতিৰত আমি এখন বিদ্যালয় এৰি আন এখন বিদ্যালয়লৈ গ'লেও শিক্ষকসকলক প্ৰতিটো দৃষ্টিতে পাই যোৱা শিক্ষাগুৰুসকলক আমি পাহৰি যোৱা উচিত নহয়। কাৰণ শিক্ষাগুৰুসকলৰ সৈতে শিষ্যসকলৰ সম্বন্ধ কেইটামান শিক্ষাবৰ্ষতে শেষ হৈ নাযায়। ই চিৰন্তন হ'ব পাৰে জন্মসূত্ৰে পোৱা মেধা শক্তি কিংবা নিজ অধ্যৱসায়ৰ বলত শিষ্যসকলে শিক্ষাগুৰুসকলতকৈ উচ্চ শিক্ষিত হ'ব পাৰে, বিখ্যাত বৈজ্ঞানিক, ডাক্তৰ, ইঞ্জিনিয়াৰ আদি হ'ব পাৰে। কিন্তু এটা কথা মনত ৰখাটো ভাল যে যিমানেই শিষ্যসকল উচ্চ শিক্ষিত নহওক কিয়, তেওঁলোক কেতিয়াও শিক্ষাগুৰুসকলতকৈ জ্যেষ্ঠ হ'ব নোৱাৰে। ইয়াৰোপৰি আমি মনত ৰখা উচিত হ'ব যে বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ মৰ্যাদাতকৈ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগুৰুসকলৰ মৰ্যাদা কোনো গুণে কম নহয়। শিক্ষাগুৰুৱে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষাগুৰুসকলৰ প্ৰতি সন্মান জনাই শিক্ষাগুৰুসকলৰ মৰ্যাদা অটুট ৰাখিবলৈ তেখেতৰ জন্মদিৱস পালন কৰাৰ সলনি সেই দিনটোতে শিক্ষক দিৱস টিচাৰ্ছ ডে পালন কৰিবৰ বাবে তেখেতৰ অনুগামীসকলক অনুৰোধ জনাইছিল। আৰু তেখেতৰ অনুৰোধ সাৰোগত কৰিয়ে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসটো পালন কৰি অহা হৈছে। ইটালীৰ বিখ্যাত কবি জিঅ'ভানি ৰেফিনিৰ মতে, এ টিচাৰ ইজ লাইক এ কেণ্ডেল ডেট কনজিউমছ ইটছেল্ফ টু লাইট দ্য ৱে ফৰ আদাৰ্ছ। শিক্ষক এডাল মমবাতিৰ দৰে যি নিজেই জ্বলি আনক পোহৰ দিয়ে। আমি জানো যে শিক্ষাগুৰুসকলে আমাক শিক্ষিত কৰিবৰ কাৰণে কিমান কষ্ট কৰে, কিন্তু তাৰ বিনিময়ত একো নিবিচাৰে। বিচাৰে মাথো শিষ্যসকল শিক্ষিত হোৱা, শিষ্যসকল মানুহ হিচাপে জীয়াই থাকক, সমাজত প্ৰতিষ্ঠা লাভ কৰক, তাকেই তেওঁলোকে মনে প্ৰাণে কামনা কৰে। শিষ্যসকলৰ সফলতাকে নিজৰ সফলতা বুলি ভাবে, গৌৰৱ অনুভৱ কৰে। শিষ্যসকলৰ উন্নতি দেখিলে শিক্ষাগুৰুসকলে আনন্দৰ চকুপানী টুকে। ইয়াৰ বিপৰীত হ'লে শিক্ষাগুৰুসকল চিন্তিত হয়, দুখত ভাগি পৰে। এইবাবেই ছাত্ৰ ছাত্ৰীসকল তথা শিষ্যসকল ভালকৈ পঢ়া শুনা কৰিবলৈ বাধ্য, ভাল মানুহ হ'বলৈ বাধ্য, ভাল কৰ্ম কৰিবলৈ বাধ্য। সন্তানে সুকীৰ্তিৰ দ্বাৰা পিতৃ মাতৃৰ খ্যাতি বঢ়োৱাৰ দৰে শিষ্যসকলেও শিক্ষাগুৰুসকলৰ সন্মান বঢ়ায়। শিষ্যসকলৰ অপৰকৰ্মই শিক্ষাগুৰুসকলৰ সন্মানত আঘাত হানে। সেইকাৰণেই শিষ্যসকল অতি সচেতনতাৰে জীৱনৰ বাট বুলিব লাগিব। ভাল শিষ্যই শিক্ষাগুৰুসকলক কেতিয়াও অৱহেলা নকৰে। একলব্যই হাঁহি হাঁহি নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দিছিল। ভগৱান কৃষ্ণয়ো যমৰ হাতৰ পৰা গুৰু সান্দিবনি মৰাপো আনি গুৰু দক্ষিণা দি চমৎকাৰ দেখুৱাইছিল। কিন্তু মহাবীৰ কৰ্ণই মিছাৰ আশ্ৰয় লোৱাৰ বাবে গুৰু পৰশুৰামৰ পৰা লাভ কৰিছিল অভিশাপ। এই কথাবোৰ, এই উদাহৰণবোৰ শিষ্যসকলৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আদৰ্শ হ'ব পাৰে। জীৱনৰ সঁচা সফলতাৰ বাবে গুৰু সেৱাৰ বিকল্প নাই। এই কথা মনত ৰাখিয়ে শিষ্যসকলে জীৱনৰ বাটত বাট বুলক, তাৰেই কামনা কৰি আজি আলোচনা ইমানতে সামৰিলোঁ। মই আশা কৰিছোঁ মোৰ এই কথাখিনিয়ে ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰুৰ লগতে অন্যান্য সকলোকো উপকৃত কৰিব। কাৰণ আমি সকলোৱে জানো আমি আজীৱন একোজন শিক্ষাৰ্থী। মই যদি সঁচাকৈ
আপোনালোকক ভাল লগা কিবা কথা ক'ব পাৰিছোঁ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে আনকো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই কথাখিনি শিকিব পাৰে আৰু মোৰ পৰৱৰ্তী খণ্ডটো চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ